একদম সৰু ৰাণী টিকলা মিকলা ৰাণী বেছি বয়স হোৱা নাই আৰু তাইৰ আৰু এয়া আজি সৰস্বতী মুডটো অফ তাই বোলে ব্লাউজ নানিলে কাহিখনৰ নিচিনা খাব এতিয়া কাহিখনো খাব হেল্ল' এভৰিৱান কি খবৰ সকলোৰে মই চায়নিকা বৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ইন্ট্ৰটো মই মেখেলা চাদৰ পৰাই দিছোঁ একদম একেবাৰে ৰেডি হৈ গৈছোঁ যিহেতু দেৰি হৈছে আৰু আমাৰ আজি নামঘৰত আচলতে পালনাম আছে আৰু আমাৰ ভাওনালে বেছি দিন নাই যেহেতু 15 ফেব্ৰুৱাৰী আৰু আজি পালনাম হ'ব আৰু কালি বৰ আখৰা হ'ব আৰু এনেকৈ ভিডিঅ'টো দেখাই যাম লাষ্টলৈকে আজি কিনো কৰোঁ কি হয় আমাৰ আখৰাতনো আমি কি কৰোঁ মইনো কি ৰূপ লৈছোঁ সকলোবোৰ আপোনালোকক দেখাম ভিডিঅ'টো যাতে শেষলৈকে চাই থাকে আমি এতিয়া আহি পালোঁ নামঘৰ চাকি বন্তি জ্বলালোঁ আৰু এতিয়া জলপান খাম আৰু এয়া হৈছে মোৰ নিজৰ বা মানে জেঠাইৰ ছোৱালী দেখাই দিয়ে আকৌ মুখখন আৰু এই লৈছে হয়দৈত্য আৰু পুৰা গজাই থাকিব 15 তাৰিখে আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু আমাৰ আনন্দ নগৰ নামঘৰত আপোনালোকে সকলোৱে আহিব আৰু এয়া বায়ে পাৰ্ট লৈছে কি লৈছে কৈ দে হয়দৈত্য আৰু দেখাটো দৈত্যৰ নিচিনাই খায়ো দৈত্যৰ নিচিনাই উঠিব হোৱাই নাই নেকি তোৰ কাহিখনৰ নিচিনা খাব এতিয়া কাহিখনো খাব এয়া আমাৰ তুৰান্যা অৰ্থাৎ সৰস্বতী ৰূপত তাই হৈছে আৰু তাই এতিয়া আহিছে তাকো মেখেলা চাদৰ ক'ত তোমাৰ মেখেলা চাদৰ পিন্ধি মই বাহে বাহে কলেজৰ পৰা একদম খানাত লাগি গৈছোঁ সেইকাৰণে খাই মেলি মেখেলা চাদৰ তাইৰ কাৰণে খোৱা ট্ৰানজিশ্যন ভিডিঅ' আহিব এতিয়া আমাৰ ওচৰত ট্ৰানজিশ্যন ভিডিঅ' আহিব আপোনালোকে চাই থাকিব আৰু এয়া খাউৰি খাই থাক মোৰ ট্ৰানজিশ্যন ভিডিঅ' হৈ গ'ল ইয়াতে মেখেলা চাদৰ ৰেডি নিৰামিষ ভাত খাইছোঁ আৰু আমাৰ গধূলিকৈ যিহেতু আখৰা আৰম্ভ হ'ব 6টা মানৰ পৰা আৰু আজি কিবা কিবি হ'ব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ এতিয়া আমি ভাত খাব লওঁ বাই চেম ব্লগ আনাডাৰ ডে আজি কালি আমাৰ পালনাম হৈ গ'ল আৰু আজি আমাৰ বৰ আখৰা হ'ল কালি ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ সৰুকৈ ক্লিপ মানে কেইটামান আছে আৰু তেনেকৈ ভিডিঅ' কৰিবলৈও পাহৰি গ'লোঁ আৰু আমাৰ প্ৰেক্টিচো তেতিয়া ষ্টাৰ্ট হৈ গ'ল আৰু আজি যিহেতু আমাৰ বৰ আখৰা আৰু মই এতিয়া সেয়া কৰিব গৈ আছোঁ যাতে ভালে ভালে ভাওনাখন সম্পূৰ্ণ হয়গৈ আৰু আপোনালোকক আজি আখৰা দেখাম কালিতো দেখুওৱা নহ'ল পাহৰি থাকিলোঁ আৰু আজি আমাৰ যিহেতু ষ্টেজ ৰিহাৰ্চেল হ'ব চ' আপোনালোকক দেখাই যাম মই নামঘৰত আহি পালোঁ আৰু এয়া পূৰা ভাৱৰীয়াবিলাকৰ হাল্লা হুলস্থুল হৈ আছে কোনে কি প্ৰস্থান কৰিব কোনে কি কেতিয়া প্ৰৱেশ হ'ব আমি সেয়া কৰিলোঁ এতিয়া প্ৰসাদ খাই আমি আখৰা কৰিম আৰু আমাৰ মাষ্টৰকেইটাও অহা নাই আহিব আৰু এয়া হৈছে দেৱতা পাৰ্টি নেকি আপুনি পৱন এয়া আণ্টি মিতালী আণ্টি হৈছে পৱন আৰু এয়া হৈছে আমাৰ ৰাণী একদম সৰু ৰাণী টিকলা মিকলা ৰাণী বেছি বয়স হোৱা নাই আৰু তাইৰ আৰু এয়া আজি সৰস্বতী মুডটো অফ তাই বোলে ব্লাউজ নানিলে তেনেকুৱা আৰু আজি হয়দৈত্য বেলেগ ৰূপত আছে ময়ে চিনি পোৱা নাই আৰু এয়া অ' মাই গড এয়া আৰু এয়া হৈছে ইন্দ্ৰ আমাৰ ভাওনাৰ চাবলৈ আহিব আৰু এয়া আমাৰ একেলগে পাৰ্টি আমাৰ শিৱ তাৰপিছত ব্ৰহ্মা ক'ত আছে ব্ৰহ্মা ভিতৰত আছে লাহেকৈ আপোনালোকক লগ পাই আছোঁ
বিশ্ব ব্ৰহ্মাণ্ডত নাই স্বৰ্গৰ দেৱতা পৃথিৱীৰ মনুষ্য আমাৰ ভয়ত পলায় সৰস্বতী মই সৰস্বতীক বিবাহ কৰাম সৰস্বতী সিহঁতি পলাই গৈছে ব্লগিং আৰু এওঁ ৰাণী গমে পায় আৰু সকলোকে আমন্ত্ৰিত নিমন্ত্ৰণ জনাইছোঁ 15 ফেব্ৰুৱাৰীত হ'ব সকলো যাতে আহিব ইয়াতে আপোনালোকে বহিব পাৰিব আৰু এতিয়ালৈকে ভালকৈ হোৱা আৰু নাই ইয়াতে হ'ব মঞ্চ হেৰি দিয়ে আৰু মানে আখৰ আমি মানে পৰিৱেশন কৰি গাইজ আমি বিষ্ণুৰ পিছফালে যাব লগা হৈছে খাদ্য চাকৰ হৈছে চবৰে তোমাৰ পপুলাৰ মানুহ চবকে চিনি পায় চবে এতিয়া মই ব্লগ কৰা হৈ গৈছোঁ কজ ইহঁত তাই বিজি হৈ গৈছে তো আপুনি আগত পচন্দ কৰক নহ'লে মানুহ আহি আমাক গঠিয়াই দিব বিষ্ণুৱে চবক ইন্ট্ৰডাকশ্যন দি মেলি ভালে প্ৰাৰ্থনা যোনে আমাক শিকাই আছে যোনটো অন্য গ্ৰহণ কৰি আছে মানস দা বা কি খাইছে চব অ' মাই গড হেল্ল' এয়া আমাৰ নাৰত হাই কৰি দিয়ক এক্টিংটো চাওঁ না মোৰ এইটো চবে বাচ্চা পাৰ্টি আমি খাই আছোঁ বাচ্চা পাৰ্টি সৰস্বতী মোক দেখা অন্য গ্ৰহণ কৰি আছোঁ আৰু নামঘৰত খোৱাটো এনেও টেষ্টি হয় ক'বই নালাগে নামঘৰৰ খানা এইকেইদিন আমি সদায় খাই আছোঁ আৰু হাল্লা বহুত আছে ভইচটো নাপাব পাৰে চ' গাইজ ভিডিঅ'টো এডিট কৰি থাকোঁতে মই এণ্ডিং কৰিব পাহৰি গৈছিলোঁ আৰু ইমানখিনিয়ে আছিলে সৰু সৰুকৈ অলপ মিলাই পেলাই যিখিনি পাৰিছোঁ মই লগাই দিছোঁ যিহেতু প্ৰেক্টিছো থাকে তেনেকৈ ভিডিঅ' কৰিবলৈও পাহৰি যোৱা যায় আৰু সেই ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু এনেকৈয়ে যাতে মোক মৰম আশীৰ্বাদ দি যাব আৰু গাইজ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে ন'টিফিকেশ্যন পাই যায় মই ব্লগ দিলেই আজিলৈ আহিছোঁ বাই